হে বন্ধুসকল নমস্কাৰ বহুত দিনৰ পৰা ভাবি থকা সপোন বাৰু মোৰ ধ্বংস হৈ গ'ল কিন্তু বহুত দিনৰ পৰা ভাবি থকা এটা মোৰ সপোন মানে কৰোঁগে তো এনেকৈ ভাবোঁতে তো লাহে লাহে এটা বস্তু গোটাওঁতে 6 মাহ দিন লাগি গ'ল তো ফাইনেলি অৱশেষত মানে মোৰ বস্তুবিলাক গোটাই হৈ গ'ল এতিয়া এইটো মোৰ ৰাইডটো ক'লে হ'ব সেইটো আপোনালোকে জানিব লাগিব আগত তো এতিয়া মোৰ ৰিচেণ্ট ৰাইডটো হ'ব যাম নেপালৰ পৰা গৈ ডাইৰেক্ট মই পোখৰা যাম পোখৰাৰ পৰা কাঠমাণ্ডু বেক হৈ থাকে অসম আহিম তো মই গোটেই ভিডিঅ'টোত মই আপোনালোকক ক'ত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ সকলোবিলাক দিবলৈ চেষ্টা কৰিম চ' মোৰ এই ভিডিঅ' ৰাইডটো এইটো আপোনালোকে চাই ল'ব এবাৰ এইটো ৰাইড মোৰ এতিয়া যিহেতু ৰাইডটো কৰিম মই চাইকেলেৰে বাই চাইকেল মোৰ লক্ষ্য থাকিব পাৰ ডে মই 100 কিলোমিটাৰ চলাম কিন্তু মোৰ লগত থাকিব এইখন মোৰ চাইকেলখন একদম মৰমৰ চাইকেল এতিয়ালৈকে একো নাম দিয়া নাই কিন্তু এইখন মোৰ চাইকেলখন আৰু এইখন মই সৰু বস্তু কিছুমান মডিফিকেশ্যন কৰি লৈছোঁ যেনে এইখন কেৰিয়াৰ লগাই লৈছোঁ এইটো বেগ লগাই লৈছোঁ এনেকুৱা চিডুল বেগ আহিব আৰু বেগ আহিব এইফালে তো এনেকৈ সৰু কিছুমান মডিফাই কৰি লৈছোঁ তো আৰু এইখন মোৰ চাইকেল এইটো গোটেই জাৰ্ণিটোৰ মানে আপ ডাউন হয়তো মোৰ ভাগৰ মিনিমাম আপ ডাউনে আজি মোৰ 3000 কিলোমিটাৰমান হ'ব মই চাওঁ কি কৰোঁ মই 2 মাহৰ প্লেনিং লৈছোঁ 2 মাহত হয়তো মই ঘূৰি পাই যাম বুলি ভাবিছোঁ 2 মাহৰ প্লেনিং লৈ গৈছোঁ তো মোৰ লগত থাকিব এতিয়া মই থাকিম ক'ত খাবলৈ মই চাহ খাবৰ কাৰণে এটা কেটলি আছে মোৰ এইটো এটা সৰু কেটলি এইটো কেটলিটো যাব মোৰ লগত এইটো বনাই কৰি খাব পাৰিম এইটো তো বনাই খাবৰ কাৰণে ঠিক আছে বনাবৰ কাৰণে মোৰ বাচন বৰ্তন আছে তো এইটো বনাই খাবৰ কাৰণে লৈ লৈছোঁ মই এইটো কেন আছে এইটো কেনৰ লগত আপোনাৰ ষ্টভ আছে তো এইকেইটা হৈ গ'ল তো ইয়াৰ লগত ৰাখিব এইটো চব্জি কাটিবৰ কাৰণে দুখন চাকু দুখন আছে দুটা পানী বটল হয়তো পানী বটল আৰু আহিব তো এইকেইটা হৈ গ'ল মোৰ খোৱা বোৱাৰ যোগাৰ কিলোমিটাৰ হ'ব মিনিমাম 180 ভিতৰত মই যাত্ৰা কৰিম তো মই হয়তো 4-5টা ভিতৰত মোৰ ৰাইডটো শেষ কৰিম হয়তো পেট্ৰল পাম্পত থাকিম নহ'লে মন্দিৰ বিচাৰিম নহ'লে পুলিচৰ লগত কথা পাতি পুলিচৰ ষ্টেচনত থাকিম যদি নিদিয়ে তো উপায় নাই মই ওচৰে পাজৰে কাৰোবাক সুধি পেলাই মই টেণ্ট লগাই থাকিব লাগিব তো টেণ্ট লগাই থাকিবৰ কাৰণে এইটো মোৰ ওচৰত টেণ্ট আছে এইটো টেণ্ট লৈ লৈছোঁ এটা মোৰ শ্লিপিং বেগ তো শ্লিপিং বেগ মানে বুজিছে শ্লিপিং বেগ এইটো হৈ গ'ল থকাৰ আৰু এখন মেট তাৰমানে ধৰি লওক মই টেণ্টটো পাৰি ল'ম তো হ'ব তলত পাৰি ল'বৰ কাৰণে এখন মেট আছে এইটো মেট দেখিছে তাৰপিছত আৰু এখন মেট আছিলে এইখন এখন মেট মোৰ এখন মেট মানে জাপি থ'ব পাৰি কভাৰ টাইপৰ এনেকুৱা এখন মেট আছে তো এইকেইটা যিহেতু এতিয়া ঠাণ্ডা দিনটো আৰু জানে এতিয়া এইকেইদিনত কিমান ঠাণ্ডা পৰিছে তো দেখিছে বহুত বেছিকৈ ঠাণ্ডা পৰিছে তো সেইটো কাৰণে এখন পাতলাকৈ কম্বলো আছে মোৰ লগত তো কম্বলখন আছে তো এইটো কম্বলখন আছে তাৰপিছত এইবিলাক ক্ষেত্ৰত পামচাৰৰ কাৰণে প্ৰয়োজনীয় বস্তু মোৰ চাইকেলৰ বাই চান্স ৰাস্তাত পামচাৰ হৈ যাব পাৰে তো তাৰ কাৰণে এইবিলাক বস্তু বহুত বেছি প্ৰয়োজন কেনেবাকৈ যদি টিউব ফাটি যায় তো তাৰ কাৰণে টিউব দুটাও লৈ লৈছোঁ স্কুলত পঢ়া ল'ৰা ছোৱালী ৰাস্তাত মই যিমান লগ পাম কাৰোবাক লগ যদি পাওঁ তো সিহঁতক সৰু কিবা এটা উপহাৰ দিবলৈ মই চেষ্টা কৰিম তো মোৰ লগত এনেকুৱা ধৰণৰ বহি থাকিব জ্যামিতি থাকিব কলম থাকিব ৰং পেঞ্চিলো থাকিব চ' এইবিলাক মোৰ লগত থাকিব তো যিমান ল'ৰা ছোৱালী মই ৰাস্তাত পাওঁ সিহঁতক দিবলৈ চেষ্টা কৰিম যাতে সকলোৱে দাদা জিতেন দা তো সেই জিতেন দাক মই ক'লোঁ মই এনেকুৱা মই যাত্ৰা এটা কৰিম তো জিতেন দাই মোৰ কথা শুনি পটককৈ এখন বৰ্ড বনাই দিলে তেনেকুৱা সেই জিতেন দাক বহুত বেছি ধন্যবাদ কাৰণ কথাষাৰ কওঁতেই জিতেন দাই এনেকুৱা এখন বৰ্ড বনাই দিলে তো কিমান ল'ব সুধিলোঁ তো জিতেন দাই ক'লে একোৱেই নালাগে তুমি মোক তাৰ এক্সপিৰিয়েঞ্চখিনি ক'বা হয়তো জিতেন দা মই আপোনাক এক্সপিৰিয়েঞ্চখিনি জনাম মোক কেনেকৈ ধৰণে পাৰ হ'ল কি হ'ল তো ধন্যবাদ জিতেন দা বহুত ধন্যবাদ জিতেন দা তো মোৰ বস্তুখিনি এইখিনিয়ে চ' অৱশেষত আপোনালোকক সকলোকে তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব তো ধন্যবাদ বন্দে মাতৰম জয় অসম